ফেৰেংগাটো বিটিচিৰ মানুহ নহয়, সি কি বিটিচিৰ কথা কৈ আছে? যিটো 2008হে আহিছে, 2008হে আহিছে সি বৈৰাগতো ফেৰেংগাৰ কথা কি কৈছে কোৱা নাই, মই গুৰুত্ব নিদিম। কিন্তু বিটিচিৰ মানুহ কোনোবা ক'লে মই চাম, কিবা ৰিপ্লাই দিব পাৰি নেকি? বৈৰাগতো নহয় কোন? ফেৰেংগা আমাৰ বিটিচিৰ মানুহ নহয় না, এই ধেমাজিৰ মানুহে। দেখাওকচোন এই প্ৰমাণ পাৰিলে, প্ৰমাণ দেখাওকচোন। ফেৰেংগাই প্ৰমাণ দেখাওক, এই ফেৰেংগাই বিটিচিৰ 2003 চনত আগৰ পৰা আছে নেকি? এই 8 অসমৰ বিজেপিৰ গৃহকণ্ঠ লাগি আছে, কি ক'ব? এইটো মই একো কমেণ্ট নিদিম। কংগ্ৰেছত কি হৈছে, বিজেপিত কি হৈছে, বা ইউ পি পিৰ ভিতৰত কি হৈছে, ইয়াৰ ওপৰত মোৰ ক'ব লগা একো নাই, মই একো নকওঁ। মুঠতে বিটিচিটো ৰক্ষা কৰিব লাগে, বাচাব লাগে, ইয়াৰ দায়িত্ব আমাৰ সকলো ৰাইজৰ। দৰং ওদালগুৰিৰ প্ৰাৰ্থী কোন হ'ব স্যাৰ? ওলাব, আমিতো খেলিমেই। দৰং ওদালগুৰি লোকসভাত আমি খেলিমেই, কোকৰাঝাৰো খেলিব, জিকিব আমি। পাৰ্টি এতিয়া নহয়, বহুত সময় আছে। অকলে কাৰো লগত বন্ধু নহয়, অকলে।